কিছু ব্যক্তিৰ ক্ষেত্ৰত উচ্ছেদ হ'ব লাগে। উচ্ছেদ মানৱীয়, উচ্ছেদ চলাব লাগে। অবৈধ দখলদাৰীক উচ্ছেদ কৰিব লাগে। সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিব লাগে। এইসকল চৰকাৰী মাটিত অবৈধ কিছু মানুহে বেদখল কৰি আছিল, উচ্ছেদ চলাব লাগে, এনেকৈ সমৰ্থন জনোৱাও আমি দেখিছোঁ। কিছু ইছলাম ধৰ্মাৱলম্বী মানুহেও উচ্ছেদ বৈধ বুলি কৈছে। তেওঁলোকলৈ এটা প্ৰশ্ন, এই যে আপোনালোকে দেখিছে বুলডোজাৰৰ কোব মছজিদত পৰিছে, যিখন মছজিদত আপোনালোকে আমি সকলোৱে ইছলাম ধৰ্মাৱলম্বী যিসকল মানুহ আছোঁ, সকলোৱে কিন্তু 5 ওয়াক্ত নামাজ এই মছজিদতে আদায় কৰিছোঁ, আল্লাহৰ ইবাদত কৰিছোঁ। এই মছজিদখনৰ লগত প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী মানুহৰ ধৰ্মৰ বিষয়বোৰ সংপৃক্ত হৈ আছে। তেনেস্থলত প্ৰশাসনে বুলডোজাৰ লগাই কিন্তু এনেকৈ মছজিদখন ধ্বংস কৰা আমি দেখিলোঁ বা ধ্বংস হৈ গ'ল। এতিয়া আৰু এই স্থানত মছজিদ নাই। গতিকে এটা কথা ক'ব লাগিব যে যুগ যুগৰ পৰা যিসকল ব্যক্তি চৰ চাপৰিত বা ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত তেওঁলোকে এনেকৈ খাচ মাটিত থাকিব লগা হৈছিল, সেয়া আজিৰ কথা নহয়। প্ৰায় কিছুমানে 70 বছৰ, 80 বছৰ, 50 বছৰ, 60 বছৰৰ পৰা তেওঁলোকে এনেকৈ বসবাস কৰি আছিল। আজি চৰকাৰৰ মাটিৰ প্ৰয়োজন, ভূমিৰ প্ৰয়োজন, চৰকাৰে সেই ভূমি অধিগ্ৰহণ কৰাৰ নামত কিন্তু এই মানুহখিনিক উচ্ছেদ কৰা হ'ল। তাত কিন্তু ধৰ্মীয় প্ৰতিষ্ঠানো আছিল। ধৰি লোৱা হ'ল সেই ধৰ্মীয় প্ৰতিষ্ঠানখন ধ্বংসৰ ফলত আপুনিও তাত নামাজ পঢ়িছিল বা আপুনিও নামাজ পঢ়ে। গতিকে সেই মছজিদখন যেতিয়া ধ্বংস হৈ গ'ল বা নিমিষতে বুলডোজাৰ লগাই ভাঙি দিয়া হ'ল, তাত কিন্তু আপোনাৰো বিষয়বস্তুবোৰ জড়িত হৈ থকা আছে। গতিকে এটা কথা আমি ক'ম যে চৰকাৰৰ যি নীতি, সেই নীতিক আমি বিৰোধ কৰা নাই, কিন্তু এই অঞ্চলত বসতি কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকল কিন্তু গৰাখহনীয়াৰ কবলত পৰি কিন্তু এনেকৈ তেওঁলোকে ঘৰ বাৰী সাজি থাকিছিল। এটা কথা ক'ব লাগিব যে চৰকাৰে যেতিয়া উচ্ছেদ চলায় তাত কিছুমান নিয়ম নীতি থাকে, সেইবোৰ ফ'ল' আপ কৰাটো এজন নাগৰিকক যিখিনি পাবলগীয়া থাকে সেইখিনি দিব লাগে। এই দৃশ্যাংশ আমি দেখুৱাইছোঁ আপোনালোকক আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা চৌধুৰাপাৰা সন্তেজপুৰ গাঁৱত যি উচ্ছেদ চলাইছিল, সেই উচ্ছেদৰ দৃশ্যাংশ। যোৱা 8 জুলাই তাৰিখে কিন্তু এই উচ্ছেদ হৈছিল। সেই উচ্ছেদৰ কবলৰ পৰা এই মছজিদখনে কিন্তু ৰেহাই পোৱা নাই। প্ৰায় 1300 পৰিয়াল, 10,000তকৈ বেছি জনসংখ্যা থকা এখন গাঁও, সেই গাঁও 3খনকৈ গাঁও, সেই 3খন গাঁও এনেকৈ বুলডোজাৰ লগাই কিন্তু নিমিষতে শেষ কৰি দিয়া হৈছিল, ধ্বংস কৰি দিয়া হৈছিল। সেই মানুহখিনি কিন্তু এতিয়া বেঘৰ হৈ আছে। সেই মানুহখিনি জুপুৰিৰ তলত, তিৰপালৰ তলত ৰাতি বৰষুণ সকলো কিন্তু নেওচি তেওঁলোকে জীৱন পাৰ কৰি আছে। মছজিদৰ যি অৰিজিনেল দৃশ্যাংশ, এয়া হৈছে সেই মছজিদখন, যিখন মছজিদ ইমানলৈকে আপোনালোকে ভঙা দেখিলে। সেই মছজিদৰ যি আগৰ দৃশ্যাংশ মোৰ হাতত আছিল, সেয়া আপোনালোকক দেখুৱালোঁ। এয়াই হৈছে আমাৰ চিৰাকুটা প্ৰথম খণ্ড গাঁৱৰ হেদায়তপুৰ গাঁৱত যিখন মছজিদ আছিল, সেই মছজিদৰ দৃশ্যাংশ। ধন্যবাদ।